গুগল ফৰ্মত ফটো কেনেকৈ আপলোড কৰিব লাগে এই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আপুনি গুগল ফৰ্ম এখনত যিখিনি ঠাইত ফটো আপলোড কৰিবলগীয়া আছে সেই ঠাইখিনিত ফটো আপলোড কৰিবৰ কাৰণে এটা প্ৰশ্ন বা তেনেকুৱা এটা টাইটেল আপুনি এড কৰি ল'ব লাগিব। এড কৰাৰ পাছত যিসকল মানুহে বা যিসকল ব্যক্তিয়ে এই ফৰ্মখনত ৰেছপন্স দিব তেওঁলোকে যাতে ফটো এখন আপলোড কৰিব পাৰে তাৰ কাৰণে আপুনি এটা স্পেচ ৰাখিব লাগিব। প্ৰথমতে আপুনি প্ৰশ্নটো সেট কৰি লওক, তাৰ পিছত কাষত থকা তলমুৱাকৈ থকা এৰো মাৰ্কখনত টাচ কৰিব লাগিব। এতিয়া তলমুৱাকৈ থকা এৰো মাৰ্কখনত টাচ কৰক আৰু যিটো লিষ্ট ওলাব ইয়াৰ পৰা আপুনি ফাইল আপলোড এই অপশ্যনটো বাছনি কৰি লওক আৰু এতিয়া মাৰিব লাগিব কন্টিনিউ। কন্টিনিউ মাৰাৰ পিছত এতিয়া আপুনি কেনেকুৱা ধৰণৰ ফাইল আপলোড কৰিবলৈ দিব সেইটো বাছনি কৰি দিয়ক যে কেৱল ইমেজ, অৰ্থাৎ ইমেজত যদি ক্লিক কৰোঁ তেতিয়া ৰেছপন্স যিসকলে দিব তেওঁলোকে কেৱল ফটোহে আপলোড কৰিব পাৰিব আৰু এটা সময়ত 1 MBৰ ফটোহে দিব পাৰিব, মেক্সিমাম এটা ফটোহে দিব পাৰিব আৰু ৰিকুৱাৰ্ডটো বাধ্যতামূলক কৰা হ'ল সবে যাতে ফটোটো আপলোড কৰিব পাৰে। এতিয়া যিসকলে ৰেছপন্স জনাব তেওঁলোকে এনেকুৱা এটা অপশ্যন পাব এড ফাইল বুলি। এড ফাইলত ক্লিক কৰিলে ইয়াৰ পৰা select files from your device আৰু ইয়াৰ পৰা যিকোনো ফটো বাছনি কৰি আপলোড কৰিব পাৰিব। আপোনালোকে চাব পাৰিছে ফটো কেনেকৈ আপলোড হৈ আছে। তো আজিৰ ভিডিঅ'ত এইখিনি। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ সৈতে যুক্ত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।